हे दोस्तों वेलकाम टू माय यूट्यूब चैनल। तो কি খবৰ আপোনালোকৰ? আজি আমি আপোনালোকক দেখুৱাম একদম সুন্দৰ সুন্দৰ ঠাই, একদম ঝাকাছ বোলে তো ঝাকাছ। এইটো চাওক, মই এতিয়া আহিছোঁ হাউলিত। এইটো চাওক, আমাৰ হাউলিত চণ্ডী বৰুৱা হল, কিমান ধুনীয়া। এইটো আমাৰ মুখ্যমন্ত্ৰী আহি অপেনিং কৰি থৈ গৈছে। এইটো চাওক, হাউলিৰ চাৰিআলিৰ মাজত এইটো পুলিচ পইণ্ট হয়। একদম কি সুন্দৰ দৃশ্য চাওক। এতিয়া মই আহিছোঁ, তাৰমানে অলপ বজাৰ কৰিবলগীয়া আছে, তো সেইকাৰণে বজাৰ কৰিম। এইটো মই হাউলি মেইন বজাৰত আহিছোঁ। ইয়াতে চাওক, কৰোণাৰ সময়তো কিমান মানুহ। একচুৱেলি কৰোণাৰ সময়ত ইমান মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে। কি কৰিব আৰু, মানুহৰতো খাবওতো লাগিব। এইটো চাওক হাউলিৰ বজাৰৰ ৰাস্তা। এইটো চাওক টাউনৰ ৰাস্তা, কিন্তু মোৰ তাৰমানে বহুতেই বেয়া লাগে এনেকুৱা ৰাস্তা চাই। এতিয়া বজাৰ কৰা কমপ্লিট, সকলো কমপ্লিট, কাম চাম একদম শেষ। এতিয়া আমি অলপ ফুৰিবলৈ যাম। এতিয়া আছোঁ হাউলি টাউনৰ মাজত। এইটো চাব পাৰে আপোনালোকে, এইটো বহুতো গাড়ী যাই আছে। কম আপোনালোকক ক'ত যাই আছোঁ। ভিডিঅ' চাই থাকক, আপোনালোকে সকলো গম পাব ক'ত যাই আছোঁ, কি কৰি আছোঁ, সকলো গম পাব। এতিয়া চাওক, মই মুখত মাস্ক পিন্ধি মূৰত হেলমেট লৈ গৈ আছোঁ একদম। ইয়াতে চাওক আপোনালোকে, গাড়ী বেলেগে চলাই আছে, মই পিছত বহি বহি ভিডিঅ' বনাই আছোঁ। এইটো আমাৰ হাউলি, চাইছেনে কি বম বম বিল্ডিং বনাই আছে। এইটো আমাৰ হাইৱে নেশ্যনেল হাইৱে হয়। হাউলিৰ পৰা বৰপেটা ৰোডলৈ যোৱা এইটো নেশ্যনেল হাইৱে। মই হাইৱেৰে গৈ আছোঁ। ইয়াতে চাব পাৰে কিমান গাড়ী মটৰ চলি আছে। আৰু এইটো চাওক না, হাই ৰোডৰ মাজে মাজে কিমান গছ গছনি, চাইছে না, একদম প্ৰাকৃতিক দৃশ্য। এইটো চাওক, এইটো মহেন্দ্ৰৰ শ্ব'ৰুম হয়। ইয়াতে চাওক, মই এইখন দোকানত আহিছোঁ। এইখন দোকানত ইয়াতে আপোনালোকক এটা বম বস্তু দেখুৱাম। তো দোস্ত ফাইনেলি আহি পালোঁ ইয়াত মই। এইটো চাব পাৰে আপোনালোকে, এইটো এখন দোকান, এইটো একচুৱেলি চাহ দোকান হয়। ইয়াতে তাৰমানে এটা বস্তু, চাব লগা বস্তু আছে, সেইটো আপোনালোকক দেখুৱাম। আৰু ইয়াতে চাওক নেশ্যনেল হাইৱে, মাজে মাজে গাড়ীও আহি আছে। এইটো চাওক কিমান গাড়ী ৰাস্তাৰ ছাইডত থিয় হৈ আছে। এইটো চাওক না, এইটো হৈছে বম বস্তু। এদিন দোস্ত আপোনালোকক ভিতৰত যাই দেখুৱাম এইটো কি। এইটো একচুৱেলি চাউলৰ মিল হয়। কিমান চাইছেনে, কিমান ডাঙৰ। একচুৱেলি কি ক'ম বন্ধুসকল, মোৰ কপালটোৱে বেয়া। কাৰণ মই যিদিনাই কেমেৰাটো লৈ বাহিৰ হওঁ, সিদিনাই বৰষুণ আহে। বুজি পাইছে? একদম মোৰ কপালটোৱে বেয়া। এইটো চাওক কি বৰষুণ পৰি আছে। মোৰ কপালটোৱে বেয়া। কি কৰোঁ এতিয়া? বাহিৰত পৰি আছে বৰষুণ,
ভোকো লাগিছে, অলপ কিবা এটা খাই লওঁ। ইয়াত হোটেলত বহি বহি কিবা এটা খাই লওঁ। এইটো খাই আছোঁ মই আমলেট, সেইটো চাব পাৰে আপোনালোকে। আমলেট খাই আছোঁ। খোৱা লোৱা শেষ, এতিয়া ঘৰৰ পিনে ৰাওনা। এইটো আপোনালোকক এটা বস্তু দেখুৱাম আপোনালোকক, আৰু এটা বস্তু আমাৰ ঘৰৰ পিনে অহা বিখ্যাত ৰাস্তাটো দেখুৱাম আপোনালোকক একচুৱেলি। এইটো চাওক, বিখ্যাত ৰাস্তা, আমাৰ ঘৰৰ পিনে অহা বিখ্যাত ৰাস্তা। এইটো কৈমাৰীৰ পৰা হাউলিলৈ যোৱা বিখ্যাত ৰাস্তা। এইটো চাইছেনে ৰাস্তাৰ কি অৱস্থা? টাউনৰ ৰাস্তা ইমান বেয়া থাকে না, একেবাৰে বেয়া লাগে। এনেকুৱা ৰাস্তা থাকে না, এনেকুৱা ৰাস্তাৰে মানুহে আপ ডাউন কৰে কেনেকৈ? একচুৱেলি তাৰমানে কি ক'ম আৰু, কোনো ভাষা নাই, বুজি পাইছে না? এনেকুৱা ৰাস্তা থাকে না। তলত কমেণ্ট কৰি জনাব ৰাস্তাটো কেনে লাগিছে আপোনালোকৰ, আৰু আপোনালোকৰ তাতেও যদি এনেকুৱা ৰাস্তা থাকে কমেণ্ট কৰি জনাব যদি আছে। যদি ভিডিঅ'টো চাই ভাল লাগি আছে তেনেহ'লে লাইক কৰক। কি কৰি আছে? লাইক কৰি দিয়ক, আৰু ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক। এইটো আমাৰ কৈমাৰী, এইটো চাওক কৈমাৰীৰ আমাৰ এটা বিখ্যাত বিল্ডিং। তো দোস্ত আজিৰ কাৰণে এইখিনিয়ে, আহি আছোঁ নতুন ইণ্টাৰেষ্টিং ব্লগ লৈ। তো বাই।